আজি ফকিৰাগ্ৰাম ব্লক BPFৰ অধীনত আমাৰ এই ফকিৰাগ্ৰাম অঞ্চলৰ টোটপাৰা, ৰাভাপাৰা, দিনগাঁও, ধপেথল, পচাঘৰ এইখিনি অঞ্চলৰ যথেষ্ট পৰিমাণে বিজেপি কৰ্মী প্ৰায় খুব সক্ৰিয় আৰু বিজেপিৰ খুব নিষ্ঠাবান কৰ্মী আগে পিছে আমি যিসকলক বিজেপি বুলি পৰিচিত আছিল, বিজেপি বুলি জানো, সেইখিনি কৰ্মী আমাৰ কিয় বা কি কাৰণত নাজানো সিহঁতৰ দলৰ প্ৰতি মানে আমাৰ ইয়াতে সিহঁতে যিখিনি কথা আমাক অৱগত কৰিছে, সিহঁতে এইটো দলৰ প্ৰতি অতিষ্ঠ হৈ আমাৰ BPF দলৰ নীতি আদৰ্শক ভাল পাই সিহঁতে আহিছে আৰু লগতে আমাৰ এই অঞ্চলৰ প্ৰায় 30-40 জন UPPLৰ কৰ্মী আমাৰ BPF দলত যোগদান কৰিছে। টোটেল আমাৰ 110 জন আজি আমাৰ জইন হৈছে। ইহঁতে যোগদান কৰা BPF দল কিমানটো শক্তিশালী? হয়, যথেষ্ট BPF দল ইতিমধ্যে শক্তিশালী আৰু সিহঁতে অহাৰ কাৰণে আৰু বহুত ভাল হৈছে। যিটো অঞ্চলত আমাৰ অলপ বিৰোধী আছিল, সেইখিনি বিৰোধী বুলি আমি সিহঁতক বিৰোধী বুলিয়ে এৰি থৈছিলোঁ, কিন্তু সিহঁতে আমাৰ লগত আহিছে, খুব ভাল পাইছোঁ। আগন্তুক ভৱিষ্যতে একেলগত কাম কৰি যাম বুলি আশা ৰাখিছোঁ। নতুনকৈ যোগদান কৰা সকলক কিবা মেছেজ দিব নেকি? হয়, নতুনকৈ যোগদান কৰা যিসকল মানুহ সিহঁতে আহিছে আমাৰ দলত, এতিয়া ইয়াতে অহাৰ পিছত আমি সিহঁতক আঁকোৱালি লৈছোঁ। সিহঁতে আমাৰ লগত আহি একেলগত কাম কৰক। সিহঁতে অতিষ্ঠ ফটককৈ আহিয়ে অতিষ্ঠ হ'ব নালাগে, ভালকৈ কাম কৰক, দলৰ হৈ কাম কৰক, সেইখিনিয়ে মোৰ মেছেজ। আৰু দলৰ হৈ কাম কৰাৰ লগে লগে নিশ্চয় শীৰ্ষ নেতৃত্বৰ পৰা আৰম্ভ কৰি চবৰে এটা নজৰ থাকিব কোনে কেনেকৈ কাম কৰিছে। সৰকাৰ, মই ফকিৰাগ্ৰামত থাকোঁ। মই আজি বিজেপি দল ত্যাগ কৰি এনে মই আজি BPF দল জইন কৰিলোঁ। কি পদত আছিলে? মই SCত কিবা আছিলোঁ, ডিষ্ট্ৰিক্টত কিবা নাই, ছেক্ৰেটাৰী নহয়, জেনেৰেল মেম্বাৰ আছোঁ। BJP দল ত্যাগ কৰিলে? মই দেখিছোঁ যে মোৰ স্থানীয় কিছুমান অসুবিধা আছিল, স্থানীয় উন্নতিৰ কাৰণে কিছুমান ডেভেলপমেণ্ট হোৱা নাই, এইটোৰ কাৰণে মই নিজে চকুতে চালোঁ। চাই এতিয়া ভাল লাগিল, BPFৰ কাৰণে ডেভেলপ দেখা পাই তাতে আহি গ'লোঁ আৰু। गेलेनायखौ मोजां मोनग्रा एबा गावबा गावनि गथ'खौ पेन्सिल सिलाट मार्शल आर्ट्सनि गोख्रों गेलेगिरि खालामनो सानग्राफोरनि थाखाय मोजां खौरां। चिरां जिल्लानि सापागुरि पेन्सिल सिलाट मार्शल आर्ट्स एकाडेमियाव मुं थिसननाया सोलिगासिनो। नोंथांमोना नोंथांमोननि गथ'खौ सापागुरि पेन्सिल सिलाट मार्शल आर्ट्सनि एकाडेमियाव मुं थिसननो हागोन। फोरोंनायनि जायगाया जाबाय सापागुरि, लावज्रिपारा, दगरपारा, गेलेग्रा फोथार आरो बेरांगाव हास्रावबारि। मख'जाथाव दि सापागुरि पेन्सिल सिलाट मार्शल आर्ट्स एकाडेमिनि सोलोंसाफ्रा गुबुन गुबुन जायगायाव गेलेफैनानै जाफुंसारदों। नोंथांमोनाबो नोंथांनि गथ'खौ सापागुरि पेन्सिल सिलाट मार्शल आर्ट्स एकाडेमियाव मुं थिसननानै पेन्सिल सिलाट मार्शल आर्ट्सनि आखा-फाखा गेलेगिरि खालामदो। सापागुरि पेन्सिल सिलाट मार्शल आर्ट्स एकाडेमि।